গ্ৰন্থ উন্মোচন কৰা মানে এগৰাকী লেখকৰ হৃদয়ৰ আৱৰণ খুলি দিয়াৰ নিচিনা কথা। তেখেতে যি গ্ৰন্থই ৰচনা নকৰক, যিয়েই নিলিখক, নিশ্চিত ৰূপত তেখেতৰ হৃদয়ৰ আৱৰণখন খুলি পেলাই পাঠকৰ হাতত অৰ্পণ কৰা হয়। গ্ৰন্থ উন্মোচন মানে লেখকৰ হৃদয়ৰ আৱৰণ খুলি দিয়া। ৰূপক বৈশ্য। নলবাৰীৰ সেউজ আশ্ৰমত অৱসৰপ্ৰাপ্ত শিক্ষক নুৰবক্স আলীৰ স্বপ্ন বিষয়ক উপন্যাস মাদাৰ জিন্নাত উন্মোচন। গ্ৰন্থ উন্মোচন মানে লেখকৰ হৃদয়ৰ আৱৰণ খুলি দিয়া। এই মন্তব্য নলবাৰীৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যৰ। আজি নলবাৰীৰ পুষ্পকপুৰস্থিত সেউজ আশ্ৰমত সাংস্কৃতিক বিকাশ মঞ্চ পুষ্পকপুৰৰ উদ্যোগত আৰু সেউজী সাহিত্য কানন যজ্ঞভূমিৰ সহযোগত ৪ৰ্থ বাৰ্ষিক ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আৰু প্ৰাণৰ শিল্পী বিশ্বকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্থানীয় শিল্পী লোকনাথ ৰাজবংশীলৈও শ্ৰদ্ধা জনাই এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয়। অইনবেলিৰ দৰে এইবেলিও আজি পুৱা 10 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ প্ৰাৰম্ভত শিল্পী তিনিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধা জনোৱা হয়। তাৰ পিছত অৱসৰপ্ৰাপ্ত শিক্ষক কবি সাহিত্যিক নুৰবক্স আলীৰ নৱতম তথা 10খন গ্ৰন্থ স্বপ্ন বিষয়ক উপন্যাস মাদাৰ জিন্নাত উন্মোচন কৰে নলবাৰীৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই। উন্মোচনী ভাষণত অধ্যক্ষ ৰূপক বৈশ্যই গ্ৰন্থ প্ৰকাশ আৰু উন্মোচন সম্পৰ্কে বৰ তাৎপৰ্যমূলক ভাষণ প্ৰদান কৰি গ্ৰন্থ উন্মোচন কৰা মানেই লেখক এগৰাকীৰ হৃদয়ৰ আৱৰণ খুলি দিয়া আৰু লেখকৰ আবেদনক গৃহীত কৰা এক মহান কাৰ্য সাধন হোৱা বুলি কয়। গ্ৰন্থ এখন প্ৰকাশ আৰু উন্মোচন কৰাটো তেতিয়াহে সাৰ্থক হ'ব যেতিয়া পাঠকে গ্ৰন্থখন হৃদয়েৰে অধ্যয়ন কৰিব আৰু এয়া প্ৰাণৰ শিল্পী বিশ্বকণ্ঠ জুবিন গাৰ্গৰো মন্তব্য বুলি কৈ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। লগতে অধ্যক্ষ বৈশ্যই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে মহান শিল্পী দুগৰাকীৰ আদৰ্শৰাজিক প্ৰজন্মই প্ৰচাৰ আৰু প্ৰসাৰতাৰ দিশে গতি প্ৰদানত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সেউজী সাহিত্য কাননৰ সভাপতি ৰবীন্দ্ৰনাথ তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত স্মৃতিচাৰণ ভাষণ প্ৰদান কৰে ক্ৰমে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উপ সচিব ফণীন্দ্ৰনাথ চক্ৰৱৰ্তী, জ্যেষ্ঠ সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মা আৰু অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা মুনীন্দ্ৰ মালাকৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নুৰবক্স আলীয়ে আৰু প্ৰতিবেদন পাঠ কৰে শম্ভু মালাকৰে। ডক্টৰ ভূপেন হাজৰিকা আৰু বিশ্বকণ্ঠ জুবিন গাৰ্গক লৈ পিতৃ ৰূপক বৈশ্য মুন ৰচিত এটি শিশু কবিতা পাঠ কৰে কণমানি ছাত্ৰী হৃদি বৈশ্য ৰিমে। অৱসৰপ্ৰাপ্ত শিক্ষক দেৰাজুদ্দিন আহমেদ, কবি মেৰাজুল হক, প্ৰতাপ দেৱনাথ, ডাক্তৰ মোহছেন আলী আদি বহুকেইগৰাকী সাহিত্যানুৰাগীকে আদি কৰি প্ৰায় 3 শতাধিক লোক উপস্থিত থকা সভাখনত বহুকেইগৰাকীয়ে কবিতা পাঠ, গীত, নৃত্য আদি পৰিৱেশন কৰি সামগ্ৰিকভাৱে অনুষ্ঠানটো সফল কৰি তোলে। অসম সংগীতেৰে সভা সামৰা হয়। আজি 5 নৱেম্বৰ হাজৰিকা দিৱস, সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দিৱস। এই দিৱসটি আমি সেউজ আশ্ৰম সাংস্কৃতিক বিকাশ মঞ্চৰ আমাৰ বহুকেইজন মানুহ জড়িত আছে আমাৰ লগত। আমি আজি 14 বছৰত এই দিৱসটো পালন কৰি আহি আছোঁ আৰু অকল দিৱসটো পালন কৰাই নহয়, এই দিৱসৰ লগত আমাৰ এটা মানৱ প্ৰেমৰ এটা কথা জড়িত হৈ আছে আৰু যিটো কথা আমি এৰিব নোৱাৰোঁ। আৰু এই মানৱ প্ৰেমবোধ, যিটো প্ৰমূল্যবোধ আমি হাজৰিকা দেৱৰ তেখেতৰ জীৱন হেৰিত আমি দেখিবলৈ পাওঁ। যা হওক, তথাপিতো আমি এই অকল হাজৰিকা দেৱক এজন গীতিকাৰ বা শিল্পী বুলিও ক'ব নোৱাৰোঁ। তেখেত একেধাৰে এজন ভাল কবি আৰু এজন সাহিত্যিক, যিয়ে আমাৰ অসম জগতে কোনোমধ্যে নুই কৰিব নোৱাৰে। ইয়াৰোপৰি আমি প্ৰতি বছৰে হাজৰিকা দিৱস আমাৰ পুষ্পকপুৰৰ ৰাইজে পালন কৰি আহি আছে। এই দিৱসটোৰ লগত সংগতি ৰাখি ইয়াৰ ৰাইজ
বহুখিনি উপকৃত হোৱা বুলি মোৰ মনে কয় মই ভাবোঁ মই সাহিত্য জগতৰ লগত থাকি বৰ ভাল পাওঁ আৰু সাহিত্য ৰচনা কৰোঁ কিন্তু সাহিত্যটো মানৱ সমাজৰ কাৰণে কিমান প্ৰমূল্যবোধ হৈছে মই সেইটো হয়তো ভাবিব নোৱাৰোঁ কিন্তু মোৰ ব্যক্তিগত কথা মই সাহিত্য চৰ্চা কৰি ভাল পাওঁ আমাৰ সাহিত্যই মানুহক কিবা দিব বুলি মই এটা আশা প্ৰকাশ কৰোঁ এই আশা প্ৰকাশৰ মাজত আমাৰ এটা জীৱনশৈলী আমাৰ জীৱনটো কেনেকৈ উপভোগ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় চিন্তা চৰ্চা কৰি আহিছোঁ আমাৰ কবিতা পুথি বা সাহিত্য পুথি বা বিশেষকৈ মই উপন্যাসৰ লগত জড়িত উপন্যাস মোৰ 4-5খন ওলাল এই কেইখন উপন্যাস আমাৰ অসমত চাৰিওফালে সিঁচৰিত হৈছে বুলি মই গম পাওঁ আজি আমাৰ এই মঞ্চত আমাৰ সাংবাদিক প্ৰতিবেদক লাইফৰ হতা মাননীয় ৰূপবৈশ্য ডাঙৰীয়াই মোৰ এই মাদাৰ জিন্নাত নামৰ যিখন উপন্যাস গ্ৰন্থ আছিল এখন উন্মোচন কৰি পেলাই আমাক এটা নতুনত্ব প্ৰদান কৰা বুলি মই ভাবোঁ বা আমি ভাবিছোঁ আৰু বহুকেইজন ব্যক্তিৰ পৰা আমি এই কথাটো এটা ইতিবাচক এটা মন্তব্য আমি পাইছোঁ এখন কিতাপ লিখিবলৈ হ'লে এটা সুস্থ শৰীৰৰ বা এটা সুস্থ মানসিকতাৰ এটা নিতান্তই প্ৰয়োজন থকা বুলি মই ভাবোঁ তে সদশেষত মই আমাৰ এই শংকৰাজান শিল মঞ্চত বহুত বৰেণ্য ব্যক্তি উপস্থিত হৈছে আমাৰ অতি প্ৰাণৰ ভূপেন হাজৰিকাদেৱৰ আমি স্মৃতিচাৰণ কৰিলোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ ইয়াত আমাক যিসকল ৰাজ্যৰ সহায় সহযোগিতা আগবঢ়াইছে তাৰ প্ৰতি মই আন্তৰিক শুভেচ্ছা প্ৰদান কৰিছোঁ প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ